হিন্দু সভ্যতাৰ ধ্বংসাশেষ আৰু শিলালিপিত অংকিত হৈ থকা যৌগিক সাধনাৰ দৃশ্য ইয়াক প্ৰতীয়মান কৰে যে যোগ সাধনাই হৈছে বিশ্বৰ আটাইতকৈ প্ৰাচীনতম কলা। যোগ সাধনাৰ কথা লোক সংস্কৃতি হিন্দু সভ্যতা বৈদিক আৰু উপনিষদৰ পাতত মহাভাৰত ৰামায়ণ শিৱ পুৰাণ তন্ত্ৰ পুৰাণৰ উপৰিও বৌদ্ধ আৰু জৈন ধৰ্মাৱলম্বী গ্ৰন্থবিলাকত উল্লেখ আছে। মহৰ্ষি পতঞ্জলীয়ে যুগৰ সূত্ৰসমূহৰ বিশ্লেষণ আগবঢ়াই ইয়াক সৰ্বসাধাৰণৰ বাবে বোধগম্য কৰি তুলিছিল। পতঞ্জলীৰ পিছত বহুতো ঋষি আৰু মহাঋষিয়ে যোগ সাধনাৰ ক্ষেত্ৰত নিজৰ অৱদান আগবঢ়াইছিল। যোগৰ বিষয়ে প্ৰথমে ঋগ্বেদৰ সূত্ৰত উল্লেখ কৰা দেখিবলৈ পোৱা যায়। অৰ্থাৎ সেই সময়ৰ ভাৰতবৰ্ষত যোগৰ চৰ্চা আৰম্ভ হৈছিল। ভাগৱত গীতাৰ প্ৰতিটো শ্লোকতে যোগৰ গুৰুত্ব দেখা যায়। গীতাত জ্ঞান যোগ, ভক্তি যোগ আৰু কৰ্ম যোগৰ বিষয়ে বিস্তৃতভাৱে উল্লেখ আছে। বৌদ্ধ ধৰ্মৰ প্ৰৱৰ্তক ভগৱান বুদ্ধইও যোগৰ চৰ্চা কৰিছিল। তেওঁ যোগ চৰ্চাত নতুন দিশৰ সংযোগেৰে নৱমাত্ৰা প্ৰদান কৰিছিল। ভগৱান শ্ৰী ৰামচন্দ্ৰই ভাতৃসকলৰ সৈতে বশিষ্ঠ মুনিৰ আশ্ৰমত যোগৰ অভ্যাস কৰিছিল। মহাভাৰতত পাণ্ডৱ আৰু কৌৰৱে গুৰুৰ পৰা যোগৰ শিক্ষা লাভ কৰিছিল। ভীষ্ম, দ্ৰোণ, কৃপাচাৰ্য একোগৰাকী উচ্চ স্তৰৰ যোগী আছে। ধৃতৰাষ্ট্ৰ, গান্ধাৰী, কুন্তী যোগৰ নৰদীত ত্যাগ কৰিছিল। ভগৱান শ্ৰীকৃষ্ণই বিভিন্ন প্ৰকাৰৰ যোগৰ বিষয়ে আমাক শিক্ষা প্ৰদান কৰে। সাম্প্ৰতিক সময়ত মানুহৰ জীৱনশৈলী অভাৱনীয়ভাৱে পৰিৱৰ্তন হৈছে। মানুহৰ উদ্বেগ আৰু মানসিক চাপ বৃদ্ধি হৈছে। ষ্ট্ৰেছ বা আমি যাক মানসিক চাপ বুলি কওঁ, ই এটা আধুনিক যুগত অভাৱনীয়ভাৱে বৃদ্ধি হোৱা এটা ৰোগ। জলবায়ু পৰিৱৰ্তনে মানুহৰ জীৱনলৈ বিভিন্ন প্ৰত্যাহ্বান নমাই আহিছে। এই দিশবোৰ মোকাবিলা কৰাৰ বাবে যোগৰ অভ্যাসৰ অতিকে প্ৰয়োজন। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে সত্ৰীয়া নৃত্য, মাটি আখৰা, অংকীয়া ভাওনা আদিত বিভিন্ন মুদ্ৰাৰ মাধ্যমেৰে যোগৰ এক সুন্দৰ ৰূপ আমাৰ বাবে থৈ গৈছে। যোগ আৰু সুখৰ মাজত এক সম্বন্ধ আছে। মানুহ সুখী হোৱাৰ বাবে যোগে বিধান দিয়ে। সেইবাবে যোগ হৈছে এক বিজ্ঞান আৰু ইয়াৰ বাবে বিশ্ববাসীৰ সাৰ্বজনীনতা সম্ভৱ হৈ উঠিছে।